Hi friends, সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বতৰটো ইমান এটা ঠিক নহয়, সো আজি ভাবিলো সৰুকে কিবা এটা বনাও আৰু আপোনালোককো দেখাও বুলি ভাবিলো। সো আহকচোন কি কৰো আপোনালোককো দেখাই থাকিম। তেন্তে বলকচোন সকল আজি মই বনাবলৈ লৈছো পানী পিঠা, যেটো আমি অসমীয়াতে কওঁ যে পানী পিঠা বুলি। সো এই পানী পিঠাটো মই বনাবলৈ লাইছো। এয়া মই পানী পিঠাৰ কাৰণে ফাৰ্স্ট টাইম মই চাউলটো তিয়াই ৰাখিছিলো আৰু এতিয়া পানী পিঠাৰ কাৰণে এয়া চাউল অলপ মই তিয়াই ৰাখিছিলো 2 ঘণ্টা মান হ'ল আৰু এতিয়া এইখিনি ধুনিয়াকৈ উঠাই পেলাই মই মিক্সাৰত গ্ৰাইণ্ড কৰি লম আৰু আপোনালোককো দেখাই থাকিম। মই এয়া পিঠাগুৰিখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি একদম ধুনিয়া কৰি ললো। এয়া পিঠাগুৰি খুন্দি মোৰ হৈ গ'ল আৰু এতিয়া এইখিনি ধুনিয়াকৈ এটা মিশ্ৰণ বনাম পানী পিঠাৰ কাৰণে। মই এইকেইটা বস্তু ধুনিয়াকৈ ওচৰতে গোটাই লৈছো। এয়া হৈছে চেনি, এইখিনি হৈছে নিমখ, এয়া হৈছে বেকিং পাউডাৰ আৰু এইখিনি হৈছে পিঠাগুৰিখিনি আৰু এইটো চৰিয়াতে মই ধুনিয়াকৈ মিশ্ৰণ কৰি লম। এতিয়া প্ৰথমতে মই অলপ পানী দি দিম ইয়াতে, বেছি নহয়। মিশ্ৰণটো একদম মানে ইমান বেছি পানীয়াও হ'ব নালাগিব আৰু ইমান বেছি মানে গোটাও হ'ব নালাগিব। সো এটা ৰেঞ্জত এয়া মই প্ৰায় এপোৱামান পানী দি লৈছো আৰু তাৰপিছত ইয়াতে মই পিঠাগুৰিখিনি দি দিম। আজি ফাৰ্স্ট টাইম এনেকৈ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি পেলাই পিঠা বনাবলৈ ওলাইছো। নাজানো বাৰু কি হয়গৈ, সব ভাবিলো আপোনালোককো দেখাও বুলি। এয়া প্ৰথমতে মই অকণমান পিঠাগুৰি এনেকৈ দি দিছো আৰু মিশ্ৰণটো মই এনেকৈ ধুনিয়াকৈ চাই থাকিম যে কিমানখিনি হেৰি হৈছে। বেছিকৈ গাঢ় হ'লেও বেয়া হ'ব আৰু বেছিকৈ একদম পনীয়া হ'লেও ভাল নহ'ব। সো এয়া এপোৱা পানীত মই 3 মুঠামান এনেকৈ দিছো। আমাৰ মানুহ বেছি নহয়, 4 জন মাত্ৰ। সো এয়া আৰু এনেকৈ বনালো আৰু আপোনালোকে চেনিটো এক্সপেন্সিভ হয়, অপচনেল হয়। সো আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে বা কোনোবাই যদি চেনি নাখায় নিদিলেও কথা নাই। মই কিন্তু চেনি খাই ভাল পাওঁ, সো মই অলপমান, বেছি নহয়, জাষ্ট অলপমান চেনি দি দিম। এনেকৈ মই কৰি লৈছো। এয়া হৈছে আৰু ইয়াতে মই অকণমান বেকিং পাউডাৰ দি দিম, বেছি নহয়, অকণমানহে দিম কাৰণ আমাৰ বস্তু বেছি নহয় যিহেতুকে। এয়া আৰু ইমানখিনিমান দিছো আৰু 1 চামুচমান জোখাৰে মই দিছো। তাৰপিছত ইয়াতে অকণমান মই নিমখ দিম, নিমখো ঠিক বেছি নহয়, অকণমান দিছো। 1 চামুচ দিছো মই ইয়াতে আৰু যেহেতু অকণমানহে বনাম। আৰু এতিয়া মই চেনিও অলপ ইয়াতে এড কৰিম কাৰণ মই চেনি বেছি ভাল পাওঁ খাই, মিঠা মই বহুত বেছি ভাল পাওঁ। সো এয়া এইখিনি 5 মিনিটমান সময় এনেকৈ থাকিবলৈ দিম যাতে মিশ্ৰণটো এনেকৈ খোল খাই যায় আৰু মিলি যায় ধুনিয়াকৈ। মই কেৰাহীখন এনেকৈ পাতি পেলাই তাতে অকণমান তেল দি গোটেই কেৰাহীখন অলপ লৰাই দিছো যাতে চাৰিওফালে তেলখিনি লাগি যায়। আৰু এতিয়া মই ইয়াতে যিখিনি মিশ্ৰণটো মই বনাই থৈছিলো তাৰে অকণমান ধুনিয়াকৈ দি দিম। এয়া মিশ্ৰণটো মই এতিয়া ইয়াতে অকণমান এনেকৈ এইপাত হেতাৰে এনেকৈ ধুনিয়াকৈ দি দিছো আৰু এতিয়া ধুনিয়াকৈ এইখিনিত ঢাকি থৈ দিম অলপ সময়। এনেকৈ ঢাকি ৰাখিছিলো আৰু এতিয়া এইখিনিখন খুলি দি চাম কেনেকুৱা হৈছেনো পিঠাটো। এয়া পিঠা পাই হৈছে, ধুনিয়াকৈ এনেকৈ উলটাই দিম। এয়া মোৰ পিঠা ধুনিয়াকৈ হৈছে। এইদৰে আপোনালোকে খাবচোন। মই আজি মনতে ভাবিলো যে যিহেতু বতৰটো আজি ডাৱৰীয়া কৰি আছে, বৰষুণ একেবাৰে টানকেও অহা নাই কিন্তু একেবাৰে লাহেকেও অহা নাই। সো মই ভাবিলো যে এইদৰে পানী পিঠা বনাই চাহৰ লগত ধুনিয়াকৈ খাম আৰু ল'ৰাটোকো খুৱাম, যিহেতু ঘৰৰ এনেকৈ বনোৱা বস্তু সি খাই খুব বেছি ভাল পায়। সো ভাবিলো এনেকৈ মই ট্ৰাই কৰো। এয়া আমাৰ পিঠা হৈছে ধুনিয়াকৈ, আপোনালোকেও ট্ৰাই কৰিব পাৰে। ধুনীয়া এটা ডিছ,
ঘৰতে বনাই খোৱাৰ দৰে আন একো হ'বই নোৱাৰে। চ' এইটো ৰেডি হৈ গ'ল। এয়া পিঠা ৰেডি হৈছে আমাৰ, আৰু এতিয়া পৰিৱেশন কৰিম। এয়া ৰান্ধি আছোঁ পানী পিঠা, আৰু আৰু এটা দিবলৈ ওলাইছোঁ। এয়া এনেদৰে বহলাই দিব লাগে, আৰু এতিয়া মই ধুনীয়াকৈ ঢাকনিখনে ঢাকি দিম। ধুনীয়াকৈ সিজি থাকিব, আৰু অলপ পিছতে মই এইটো খুলিম। খোলাৰ পিছত দেখিম কেনেকুৱা হয়। আৰু এই বস্তুটো একদম ল' ফ্লেমত বনাই আছোঁ মই। জুইটো একদম ল' ফ্লেম কৰি ৰাখিছোঁ, আৰু ভাপত ধুনীয়াকৈ সিজি যায়গৈ, আৰু খাবলৈ একদম খুব টেষ্টি হয়। মই খাই খুবেই বেছি ভাল পাওঁ, কিন্তু বনাবলৈ অলপমান সময় তেনেকৈ সুবিধা মিলা নাছিলে। কিন্তু আজি মানে ভাবিছোঁ নাই আজি যিহেতু বতৰটো ডাৱৰীয়া, চ' আৰু বনাই পেলাওঁ, আৰু চাহৰ লগত খাম। আৰু আপোনালোকক আৰু এটা কথা মই দেখাই থওঁ। এয়া দেখিছেনে, মই এনেকৈ পাকঘৰ মানে গেছটোৰ সন্মুখত ধুনীয়াকৈ এখন মানে পেপাৰ কাগজ আঁৰি লৈছোঁ। যিহেতু মই আগতো কৈছোঁ যে মই ৰেণ্টেল হাউচতহে থাকোঁ, চ' ঘৰটো মানে এনেকৈ তেল চিটিকনিবোৰ ৱালত লাগিলে দেখিবলৈ বেয়া হয়, আৰু সঁচাকৈ বেয়া লাগে। কিন্তু গেছটো মই এইফালেও তেনেকৈ ধুনীয়াকৈ থ'ব পাৰোঁ এইখিনিতো, কিন্তু মানে বেচিনটো একদম লগতে হয়। লগতে হোৱাৰ কাৰণে মই গেছটো ভাবিলোঁ এইখিনি নথওঁ, আৰু এইফালে মানে কি দিশটো উত্তৰ দিশ পৰে, এইফালে উত্তৰ দিশ পৰে। সেইকাৰণে ভাবিলোঁ যে মই নিজে মানে এখন টেবুল আনি লৈ এইফালে মানে পূব দিশে ৰাখিছোঁ। যিহেতুকে আমাৰ কোৱা হয় যে সদায় মানে চৌকা হওক বা ভাত ৰন্ধা গোটেই ঠাইখিনি সদায় পূবফালে মানে প্ৰথম আৰম্ভ কৰি বনাব লাগে। চ' ময়ো ভাবিলোঁ যে এইফালে নাৰাখি টেবুল এখন নিজে ব্যৱস্থা কৰি পেলাই মানে এনেকৈ পূবফালেদি ৰাখিলোঁ। চ' পূবফালে ৰখাৰ কাৰণে, যিহেতু তেওঁলোকে ঘৰটো মানে উত্তৰ ফালে গেছৰ চৌকাখন দি পেলাই মানে বনাইছিলে ছিষ্টেমটো, চ' সেইকাৰণে মই যিহেতুকে ছিষ্টেমটো চেঞ্জ কৰি পেলাই এইফালেই ল'লোঁ। এইফালেতো তেওঁলোকে ছিষ্টেমটো নাৰাখিলে, চ' সেইবাবে মই ইয়াতে মানে এখন পেপাৰ কাগজ আঁৰি দিছোঁ, যাৰ কাৰণে নেকি ৱালখন মানে ছেফটি হৈ থাকক, লেতেৰা নহওক। চ' মই নিজে মিস্ত্ৰী হৈ বনাই দিছোঁ। মানুহজনক কৈছোঁ যে আহা চাহ একাপ খোৱাহি, কিন্তু তেওঁ মানে মোক উত্তৰ দিছে কি খালী চাহ কি খাম আৰু। কিন্তু মই কোৱা নাই যে মই এইবোৰ মানে কৰি আছোঁ। ছাৰপ্ৰাইজ। চ' লেটছ গ'। কি সুন্দৰ পিঠা হৈছে, আপোনালোকেও ট্ৰাই কৰিব ঘৰত। খাবলৈ খুব ধুনীয়া লাগে, আৰু ময়ো খাই খুব বেছি ভাল পাওঁ। কিন্তু আজি সময় সুবিধাই মিলাৰ বাবে একদম ধুনীয়াকৈ মই বনাই পেলালোঁ। ধুনীয়া লাগে খাই, চাহৰ লগত, গৰম গৰম চাহৰ লগত, ঠাণ্ডা বতৰৰ মজা। মোৰ পিঠা ৰেডি হৈ গ'ল, আৰু এতিয়া মই খাম। আৰু এনেদৰে পিঠা পানী বনাই ৰেডি হৈ গ'ল, আৰু এতিয়া গৰম গৰম চাহৰ লগত টমেটো চচ। ধুনীয়া লাগিছে। আপোনালোকেও ট্ৰাই কৰিবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।